গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি হ'ল গৰু বিহু, সেয়েহে মায়ে হালধি আৰু মাটিৰ দালি আৰু এইবিলাক যোগাৰ ভাইটি আৰু মায়ে কৰিছে, কাৰণ বাবা অলপ ব্যস্ত হৈ আছে, সেয়েহে কৰা নাই। মই ঘৰৰ কামখিনি জল্দি কৰি ভিডিঅ' বনাব ওলালোঁ। ভাইটিয়ে কৰি মাতি আছিলোঁ, জল্দি দেৰি হ'ল। মই জল্দি এতিয়া গা ধুৱাব লাগে গৰুক, তাৰপিছত সিও গা ধুব আছে, সেইকাৰণে মোক চিঞৰি মাতি আছিল। এয়া আমাৰ ছাগলী কেইজনীকো দিছে লাহেকৈ লগাই। সি মানে ভাবি আছে কি লগাই দিছে। আৰু আমাৰ প্ৰত্যেক বছৰে গৰু ছাগলী কেইজনীক বিলতে গা ধুওৱা হয়। বিলত নমাই দিয়ে, এইবাৰ নোৱাৰিম চাগে, কাৰণ মেটেকা বহুত হৈছে, সেইকাৰণে অকণমান চাফা কৰি দিছে। চাফা কৰি দিয়াৰ পাছত তেনেকৈ সৰুকৈ চাং এখন দিছে, আৰু তাতে উঠি কেনে আমি মানে পানী যাতে সুবিধা হয় পানীখিনি আনি কেনে যাতে গৰুকেইটাক গা ধুৱাব পাৰোঁ, সেইখিনি বাবাই কৰি দিছে। আৰু বাকী ভাইটিয়ে একদম যেনেকুৱা খেৰেৰে লৈ কেনে পিহি গা ধুৱাইছে। সিহঁতে পূৰা চিকচিকীয়া বগা হৈ গৈছে। মই কৈ আছোঁ সেনেকৈ নিপিহিবি, দুখ পাব। ভাইটিয়ে আৰু মৰমতে ধুনীয়াকৈ দিছে আৰু বহুত ফূৰ্তি গৰু গা ধুৱাব পায়। জীৱ জন্তুকেইটাক যাতে ভগৱানে ভালে ৰাখে, তাৰে কামনা কৰোঁ সদায়, যাতে একো নহয় সিহঁতৰ বেমাৰ আজাৰ। আমাৰ বুলিয়ে নহয়, আপোনালোকেও সকলোৱে জীৱ জন্তুক মৰম কৰিব, কেতিয়াও নামাৰিব। গৰু ছাগলী বুলিয়েই নহয়, প্ৰত্যেকটো জীৱ জন্তুকে কুকুৰ মেকুৰী হাঁহ পাৰ সকলোকে মৰম কৰিব, কাৰণ সিহঁতেতো একো ক'ব নোৱাৰে ন। আৰু আজি হ'ল গৰুৰ বিহু, সেয়েহে আমাৰ গৰুকেইজনীক ইমান ধুনীয়াকৈ ধুৱাই দিছে ভাইটিয়ে। আৰু ওচৰতে কুলি চৰাইজনীও মাতি আছে, ইমান ধুনীয়া লাগিছে মাত শুনি। কুলিৰ মাত শুনি ইমান ধুনীয়া লাগে, মানে বহুত ভাল লাগে। মোৰ বুলিয়ে নহয়, আপোনালোকৰো সকলোৰে ভাল লাগে কুলিৰ মাত শুনি। আৰু লগতে ইমান ধুনীয়া সৰুকৈ বতাহ দি আছে নহয়। মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈকে গৰুৰ বিহু আৰু ৰঙালী বিহুৰ বহুত শুভকামনা জনালোঁ। আপোনালোকে বহুত ধুনীয়াকৈ বিহু নাচক, বহুত ধুনীয়াকৈ এনজয় কৰক। আৰুনো কি লাগে আমাৰ মৰমৰ বহাগৰ বিহুটি, হয়নে? ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমাৰ গৰুকেইজনীৰো ভিডিঅ'টো ৰাখি থৈ দিলোঁ, ছাগলীকেইজনীৰো ৰাখি থৈ দিলোঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ ৰাতিপুৱাই শুই উঠিয়ে। বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ, লাভ ইউ অল।